আজি বোলে মোৰ মৰমৰ মানুহজনৰ জন্মদিন পোৱালি লাগিলেও কিন্তু তুমি 27 প্লাস কৰিলা আজি বোলে বিহুৰ দিনাখনেই মৰমৰ মানুহজনৰ জন্ম হৈছিল জন্মদিনত গিফ্ট দিম বুলি মানুহজনলৈ এটা ধুনীয়া টি-শাৰ্ট আনি থৈছো উইন্টাৰ টি-শাৰ্ট মানুহজনে কিন্তু গম নাপায় ভাবিলো সাৰপ্ৰাইজ এটা দি চাওচোন সাৰপ্ৰাইজ দিলেনো কেনে লাগে যেহেতু আজিলৈকে সাৰপ্ৰাইজ এনেকৈ দি পোৱা নাই আজি ফাৰ্স্ট সাৰপ্ৰাইজ মানে মানুহজনক নোকোৱাকৈ এয়া ফাৰ্স্ট অৰ্ডাৰ দি পাইছো যেহেতু মানুহজনে ব্লেক কালাৰটো বেছিকৈ ভাল পায় সেইবাবে মই ব্লেক কালাৰটো আনিলো সারপ্রাইজ দিছো পোৱালি লগা মানুহজন যাতে সদায় পোৱালিটোৰ দৰে হৈ থাকে সদায় সৰু হৈ থাকে মৰম ভাল পোৱা বুজাবুজিবিলাক যাতে সদায় থাকে তোমাৰ স্বাস্থ্য যাতে সদায় ভালে থাকে তাৰে কামনা কৰিছো ভগৱানৰ ওচৰত জন্মদিনৰ বহুত শুভেচ্ছা কি জিকুদা মোৰ কুলি তেৰো থাকিবা খোলয় খোদায়